Welcome to my channel. মই দ্বিঘাত সমীকৰণৰ ওপৰত মই প্ৰথমতে এটা ভিডিঅ' কৰিছিলোঁ। সেই ভিডিঅ'টো যদি কোনোবাই চোৱা নাই মই ডেছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম, তাৰ পৰা গৈ চাই ল'ব। যে এতিয়া মই এইটো ভিডিঅ'ত যে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতিৰ ওপৰত আলোচনা কৰিম। যে দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নিৰ্ভৰ কৰে বি স্কোৱাৰ মাইনাছ 4ac ওপৰত। সেইকাৰণে বি স্কোৱাৰ মাইনাছ 4ac দ্বিঘাত সমীকৰণৰ নিৰ্দেশক ডিছক্ৰিমিনেণ্ট বোলে। এক নম্বৰত কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটো এটা ৰৈখিক সমীকৰণ হ'ব এ ইকুৱেল 0 হ'লে। 2 নম্বৰ কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটো এটা শুদ্ধ দ্বিঘাত পিউৰ কোৱাড্ৰেটিক হ'ব যেতিয়া বি ইকুৱেল 0 হয়। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ মূল দুটা সমান হ'ব বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 হ'লে। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ মূল দুটা সমান কিন্তু বিপৰীত চিনযুক্ত হ'ব বি ইকুৱেল 0 হ'লে। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ মূল দুটা এটা আনটোৰ প্ৰতিক্ৰম বা অন্যান্যক হ'ব এ ইকুৱেল চি হ'লে। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ এটা মূল শূন্য হ'ব চিৰ মান যেতিয়া শূন্য হয় তেতিয়া এই সমীকৰণটোৰ এটা মূল শূন্য হ'ব। যে মূল দুটা বাস্তৱ আৰু অসমান কেতিয়া হ'ব যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac ইজ গ্ৰেটাৰ দেন 0 হয়। যদি বি স্কোৱাৰ মাইনাছ 4ac মান যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া এটা সমীকৰণৰ মূল দুটা বাস্তৱ আৰু অসমান হ'ব। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ কোনো বাস্তৱ মূল নাথাকে যেতিয়া বি স্কোৱাৰ মাইনাছ 4ac ইজ লেছ দেন 0। কি চৰ্ত সাপেক্ষে এ এক্স স্কোৱাৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 সমীকৰণটোৰ দুটা মূল পৰিমেয় হ'ব বি স্কোৱাৰ মাইনাছ 4ac যেতিয়া পূৰ্ণবৰ্গ সংখ্যা হয় তেতিয়া ইয়াৰ দুটা মূল পৰিমেয় হ'ব। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ পৰীক্ষাত আহিয়ে থাকে। নেক্সট মই যে 5x স্কোৱাৰ প্লাছ 10x প্লাছ কে ইকুৱেল 0 সমীকৰণৰ মূল দুটা সমান হ'লে কেৰ মান উলিওৱা। এই প্ৰশ্নটো আমি কেনেকৈ সমাধান কৰিম এইটো প্ৰথমে চাই লওঁ। সমাধানত আমি লিখিম যে ইয়াত এৰ মান হৈছে 5, বিৰ মান হৈছে 10 আৰু চিৰ মান হৈছে কে। যিহেতু আমি প্ৰশ্নটোত দেখিছোঁ যে সমীকৰণটো মূল দুটা সমান বুলি কৈছে, গতিকে যে বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 বুলি আমি লিখিব পাৰোঁ। এই বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল 0 ইয়াত আমি এ বি আৰু চিৰ মানটো বহাই দিম। বিৰ মান আছে 10, সেইকাৰণে 10 লিখি আমি স্কোৱাৰ দিছোঁ মাইনাছ 4 ইনটু এৰ মান হৈছে 5, চিৰ মান হৈছে কে, আমি বহাই দিছোঁ ইকুৱেল 0।
10 square means 100 minus 4 into 5 into k 20k হ'ব equal 0 minus 20k টো প্ৰথম লিখিছোঁ সমান চিনৰ সোঁহাতে লৈ গৈছোঁ এই 100 প্লাছৰ 100 আছে এইটো সোঁহাতে গ'লে মাইনাছৰ 100 হৈ যাব ইমপ্লাইজ কেৰ মান কেৰ লগত মাইনাছ 20 টো পূৰণ হৈ আছে যদি আমি সোঁহাতে লৈ যাওঁ পূৰণ হৈ থাকিলে এইটো হৰণ হয় সোঁহাতৰ সংখ্যাৰ তলত যাবগৈ মাইনাছ 100 বাই মাইনাছ 20 মাইনাছ মাইনাছ কেঞ্চেল 20 100ত 5 10 যাব 5 মানে কেৰ মানটো আমি কি পাইছোঁ 5 2 নম্বৰ প্ৰশ্নত এইটো খুব দৰকাৰী প্ৰশ্ন খুব মনোযোগেৰে চাব লাগিব ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 সমীকৰণৰ মূল দুটাৰ অনুপাত r হলে দেখুৱা যে r প্লাস 1 হোল স্কোয়ার বাই ডিভাইডেড বাই r ইকুয়াল b স্কোয়ার বাই ac এইটো আমি কেনেকৈ প্ৰমাণ কৰিম প্ৰথমতে সমাধানত লিখি ল'ম যেহেতু প্ৰশ্নটোত দিয়াই আছে উল্লেখ আছেই প্ৰশ্নটোত মূল দুটাৰ অনুপাত r আমি লিখি লৈছোঁ যেহেতু মূল দুটাৰ অনুপাত r এটা মূল হ'ব আলফা r আৰু আনটো মূল আলফা বুলি আমি ধৰি লৈছোঁ আমি জানো যে দ্বিঘাত সমীকৰণ দুটাৰ মূল দুটাৰ যোগফল মাইনাছ বি বাই এ যেহেতু আমি ইয়াত এটা মূল আলফা r আনটো মূল আলফা বুলি ধৰিছোঁ সেইকাৰণে আলফা r প্লাছ আলফা ইকুৱেল মাইনাছ বি বাই এ এতিয়া আমি কি কৰিম আৰু মূল দুটাৰ পূৰণফল হৈছে চি বাই এ মূল দুটা মানে আলফা r ইনটু আলফা ইকুৱেল চি বাই এ ইয়াত আমি আলফা ইনটু আলফা আলফা স্কোয়াৰ আৰু আৰটোক যদি আমি সোঁহাতে লৈ যাওঁ কি হ'ব চি বাই এ আৰ আৰু ইয়াত আমি কি কৰিছোঁ আলফা আৰু আলফা এই দুটাৰ পৰা আমি কমন লৈছোঁ আলফা কমন যায় আলফা কমন ল'লে আৰ প্লাছ 1 ইকুৱেল মাইনাছ বি বাই এ এতিয়া আমি দুই পক্ষক আমি স্কোয়াৰ কৰি দিছোঁ টেকিং both side square টেকিং both side square কৰিলে কি হ'ব যে আলফা স্কোয়াৰ হোল ইনটু r প্লাছ 1 হোল স্কোয়াৰ ইকুৱেল মাইনাছ বি বাই এ হোল স্কোয়াৰ তাৰপিছত আমি আলফা স্কোয়াৰৰ মান কিমান পাইছোঁ চি বাই এ আৰ ইয়াৰ পৰা আমি আলফা স্কোয়াৰৰ জেগাত আমি মানটো বহুৱাই দিছোঁ চি বাই এ আৰ ব্ৰেকেট r প্লাছ 1 হোল স্কোয়াৰ ইকুৱেল যেতিয়া আমি স্কোয়াৰটো উঠাই দিম মাইনাছটো প্লাছ হৈ যাব আৰু বি স্কোয়াৰ বাই এ স্কোয়াৰ নেক্সটত আমি কি কৰিছোঁ যে প্ৰথমত আমি এই যেটো প্ৰমাণ কৰিব দিছে ইয়াৰ লগত আমি মিলাই চালে দেখিম যে লেফট হ্যান্ড সাইডত কি আছে r প্লাছ 1 হোল স্কোয়াৰ ডিভাইডেড বাই r আছে কিন্তু আমাৰ ইয়াত কি আছে লেফট হ্যান্ড সাইডত কি আছে r প্লাছ 1 হোল স্কোয়াৰ ডিভাইডেড বাই r আমি যদি লেফট হ্যান্ড সাইডত ৰাখো তেন্তে কি হৈ আছে লেফট হ্যান্ড সাইডত c বাই a এটা পূৰণ হৈ আছে চি বাই এ টোক যদি আমি পূৰণটোক যদি সোঁহাতে লৈ যাওঁ তেন্তে কি হ'ব পূৰণটো হৰণ হৈ যাব হৰণ হ'লে কি হ'ব এ বাই চি হ'ব আমি এইটো লিখি ল'ম যে r প্লাছ 1 হোল স্কোয়াৰ ডিভাইডেড বাই r ইকুৱেল প্ৰথম আমি ৰাইট হ্যান্ড সাইডত কি আছে বি স্কোয়াৰ বাই এ স্কোয়াৰ আমি লিখি লৈছোঁ বি স্কোয়াৰ বাই এ স্কোয়াৰ পূৰণ দি দিছোঁ যেহেতু আমি চি বাই এ টোক আমি সোঁহাতে লৈ গৈছোঁ সেইকাৰণে কি হ'ব এইটো হৰণ হৈ যাব হৰণ হ'লে কি হ'ব এ বাই চি হৈ যাব এতিয়া এ আৰু এ স্কোয়াৰ কাটি যায় কাটি দিছোঁ আমি এতিয়া থাকিল কি বি স্কোয়াৰ বাই এ ইনটু চি এছ তেনেকৈ আমি দেখিছোঁ যে প্ৰমাণ কৰা হৈ গ'ল তেনেকৈ প্ৰমাণ কৰা হৈ গৈছে